যোৱা 4-5 মাহ বা 6 মাহ ধৰি ভাৰতত যিবিলাক অৰ্থনৈতিক খবৰে শিৰোনামা দখল কৰি আহিছে তেনেকুৱা কেইটামান খবৰ একগোট কৰি আজি আমি আপোনালোকক দেখাব বিচাৰিছো যে অৰ্থনীতি জিডিপি ইনফ্লেশ্যন এইবিলাকৰ প্ৰভাৱ আপোনাৰ মোৰ দৰে মানুহৰ ওপৰত কেনেদৰে পৰে নমস্কাৰ উত্তৰণলৈ পুনৰবাৰ স্বাগতম জনাইছো আজিৰ বিষয়টো অকণমান গুৰুত্বপূৰ্ণ কাৰণ আজি আমি এইটো জানিবলৈ চেষ্টা কৰিম আপোনাৰ মোৰ দৰে সাধাৰণ মানুহৰ ওপৰত এই ডাঙৰ ডাঙৰ যিবোৰ শব্দ ইনফ্লেশ্যন ফিক্সেল ডেফিচিট বা জিডিপি এইবিলাকৰ প্ৰভাৱ কেনেদৰে পৰে কেইবাটাও সৰু সৰু চৰ্তৰ জৰিয়তে কথাখিনি ক'বলৈ চেষ্টা কৰিছিলোঁ সেই একেখিনি কথাকে আজি একগোট কৰি এটা সম্পূৰ্ণ ভিডিঅ' আপোনালোকৰ সন্মুখলৈ আগবঢ়াই আনিছোঁ প্ৰথমতে জানো জিডিপিৰ বিষয়ে জিডিপি হৈছে গ্ৰছ ডমেষ্টিক প্ৰডাক্টছ ইয়াৰ মানে কি এটা নিৰ্দিষ্ট সময়ত আমি আমাৰ ভাৰতৰ ভিতৰত উৎপাদন হোৱা যিবোৰ প্ৰডাক্ট বা যিবিলাক আমি সাৰ্ভিসেছ দিওঁ বাহিৰতে হওক বা ভাৰতৰ ভিতৰতে হওক সেই সকলো প্ৰডাক্ট আৰু সাৰ্ভিস মিলাই আমাৰ যিবোৰ ইনকাম হয় যেটো ইনকাম হয় হেতু হল জিডিপি আৰু ভাৰত চৰকাৰে আৰবিআই সকলোৱে জিডিপিৰ ওপৰত নজৰ ৰাখে আৰু জিডিপি এনেকুৱা এটা ইন্ডিকেটৰ যাৰ জৰিয়তে দেশখন অৰ্থনৈতিকভাৱে সবল হয় নে নহয় অৰ্থনৈতিকভাৱে ওপৰলৈ গৈ আছে নে নাই হেতু গম পাব পাৰি এতিয়া যে তাত নিৰ্দিষ্ট সময় বুলি কৰো আমি আজিৰ ক্ষেত্ৰত নিৰ্দিষ্ট সময় এটা কোৱাৰ্টাৰ ধৰিম কোৱাৰ্টাৰ 2 অৰ্থাৎ জুলাই আগষ্ট সেপ্টেম্বৰ এই 3 মাহ এতিয়া এই 3 মাহৰ যদি আমি জিডিপিৰ তথ্য চাওঁ তেনেহলে 5.4% জিডিপি গ্ৰোথ দেখা গ'ল এটা জিডিপি আৰু জিডিপি গ্ৰোথৰ মাজত এটা ডিফাৰেন্স আছে জিডিপিৰ অৰ্থটো মই আপোনালোকক ক'লো জিডিপি গ্ৰোথ মানে হৈছে যোৱা কোৱাৰ্টাৰ অৰ্থাৎ কোৱাৰ্টাৰ 1 এপ্ৰিল মে জুন এই কোৱাৰ্টাৰটোৰ তুলনাত কোৱাৰ্টাৰ 2 অৰ্থাৎ জুলাই আগষ্ট সেপ্টেম্বৰ এই কোৱাৰ্টাৰত জিডিপি কিমান বাঢ়িল ইয়াক ক'ব জিডিপি গ্ৰোথ গ্ৰোথৰ কেইবাটাও কণ্ডিশ্যন থাকিব পাৰে গ্ৰোথ ইয়েৰ ওভাৰ ইয়েৰ হ'ব পাৰে আৰু কোৱাৰ্টাৰ বাই কোৱাৰ্টাৰ হ'ব পাৰে ইয়েৰ ওভাৰ ইয়েৰ মানে কি যোৱা বছৰৰ কোৱাৰ্টাৰ 2 আৰু এই বছৰৰ কোৱাৰ্টাৰ 2 এই দুইটাৰ তুলনা কৰি বাঢ়িছে নে কমিছে হেতু আমি চাম আৰু যদি কোৱাৰ্টাৰ বাই কোৱাৰ্টাৰ চাওঁ তেনেহলে যোৱা কোৱাৰ্টাৰৰ লগত আমি এইটো কোৱাৰ্টাৰ আৰু এই যেটো 5.4% কথা কোৱা হৈছে এইটো কোৱাৰ্টাৰ 1 আৰু কোৱাৰ্টাৰ 2 ৰ তুলনা কৰাৰ পিছত কোৱা হৈছে সাধাৰণতে ভাৰতত কোৱাৰ্টাৰ বাই কোৱাৰ্টাৰ জিডিপি গ্ৰোথ 6.5-7% এনেকুৱাকৈ প্ৰেডিক্ট কৰা হয় কিন্তু এবাৰ 5.4% হোৱাৰ লগে লগে বহুতো ইকনমিষ্টৰ চিন্তাৰ কাৰণ হৈ পৰিছে গতিকে এই জিডিপি আপোনাৰ মোৰ জীৱনত কেনে ধৰণৰ প্ৰভাৱ পেলাব পাৰে চাওঁ আহক এতিয়া এই জিডিপিৰ লগতে আৰু এটা শব্দ ইয়াতে আপোনালোকে দেখিবলৈ পাব ফিক্সেল ডেফিচিট চৰকাৰখনে যদি 100 টকা ঘটে আৰু 120 টকা খৰচ কৰে তেনেহলে ফিক্সেল ডেফিচিট হ'ব 20% অৰ্থাৎ চৰকাৰে যিমান ঘটিলে তাতকৈ 20 টকা বেছি খৰচ কৰিলে গতিকে এইটো কয় ফিক্সেল ডেফিচিট আৰু খবৰৰ মতে কোৱাৰ্টাৰ 2 ৰ ফিক্সেল ডেফিচিট কিমান দেখিছেনে 46.5% অৰ্থাৎ চৰকাৰে যদি 100 টকা ঘটিলে তাতে 146 টকা 50 পইচা খৰচ কৰিলে গতিকে সেই টকাবোৰ চৰকাৰৰ ওচৰলৈ ক'ৰ পৰা আহিছে ক'ৰবাৰ পৰা লোন লোৱা হৈছে ক'ৰবাৰ পৰা ধাৰলৈ লোৱা হৈছে এই লোন ধাৰলৈ লোৱা টকাবিলাক কোনে ঘূৰাই দিব চৰকাৰে ঘূৰাই দিব চৰকাৰে পইচা ক'ৰ পৰা পাব আপোনাৰ মোৰ দৰে মানুহৰ টেক্সৰ পইচাৰে এই পইচা ঘূৰাই দিয়া হ'ব এটা দ্বিতীয় কথা হৈছে ইনফ্লেশ্যনৰ যদি হিচাপ চাবলৈ যায় তেনেহলে অক্টোবৰ মাহটোৰ ইনফ্লেশ্যন কিমান আছিল জানেনে প্ৰায় 6.21%ৰ জেনেৰেল ইনফ্লেশ্যন আছিল অক্টোবৰ 2024ত আৰু তাৰ আগৰ মাহ অৰ্থাৎ সেপ্টেম্বৰ মাহত আছিল 5.49% ইনফ্লেশ্যনৰ বিষয়ে এটা দীঘল ভিডিঅ' আগতে কৰা আছে আপোনালোকে গৈ চাব পাৰিব কিন্তু যদিহে আপোনালোকে কোনোবাই বুজি পোৱা নাই তেনেহলে অলপ ছুটিকৈ কৈ দিব বিচাৰিছো ইনফ্লেশ্যন মানে হৈছে ধৰক আপোনাৰ হাতত আজি 100 টকা এটা আছে আৰু আপুনি সেই 100 টকাৰে 2 কেজি চাউল আজিৰ তাৰিখত কিনিব পাৰে আজিৰ পৰা সম্পূৰ্ণ 1 বছৰ পিছত 100 টকাৰে আপুনি 2 কেজি চাউল কিনিব পাৰিব নে নোৱাৰিব যদি চাউলৰ দাম বাঢ়ি গ'ল ধৰক আজি 50 টকা কেজি 60 টকা কেজি হৈ গ'ল আপোনাৰ 100 টকাত আপুনি 2 কেজি চাউল কিনিব নোৱাৰিব কিন্তু চাউলটো হিমানেই আছে ন চাউল 2 কেজি আছে অৰ্থাৎ আপোনাৰ যি 100 টকা আছিল তাৰ ভ্যালু 20% কমি গ'ল হয়নে নহয় ইয়াকে কয় ইনফ্লেশ্যন অৰ্থাৎ আপোনাৰ বাকচত পৰি থকা পইচা আপোনাৰ জেপত পৰি থকা পইচা এই পইচাবিলাকৰ যি ডিভ্যালুৱেশ্যন হয় তাৰ ভ্যালু যি কমে তাকে আমি ইনফ্লেশ্যন বুলি কওঁ এতিয়া উদাহৰণ এটা যদি ল'বলৈ বিচাৰে তেনেহলে এনেদৰে ক'ব পাৰিম যে যদি 1985 চনত আপোনাৰ হাতত 100 টকীয়া নোট এখন আছিল তেনেহলে আপুনিটো বহুত ডাঙৰ মানুহ আছিল সেই সময়ত কিন্তু আজিৰ সময়ত সেই 100 টকাৰ নোটখনৰ মূল্য 1985 চনৰ নোটখনৰ সৈতে সমান হয় জানো কমিটো গ'ল ন আজিৰ সময়ত 100 টকাৰ কি ভ্যালু আছে 100 টকাত আপুনি আজিৰ তাৰিখত ভাল বাসমতি চাউল 1 কেজিও ল'ব নোৱাৰে এই ইনফ্লেশ্যনৰ কাৰণে এনে ধৰণে পইচাৰ ভ্যালু কমি গৈ থাকে আমি এটা সেভিংস একাউন্ট খুলিলো য'ত বহুত ভাল ইন্টাৰেষ্ট ৰেট দিয়ে যে 5% দিব কিন্তু আজিৰ তাৰিখত ইনফ্লেশ্যনে 6% অৰ্থাৎ আজি যেটো
100 টকা আছে আপোনাৰ হাতত হেতুৰ ভ্যালু অহা বছৰ 94 থাকিব 94 টকা থাকিব আৰু আপুনি 5 টকা ঘটিব সেভিংস বেংক একাউণ্টত হলগৈ কিমান 99 অৰ্থাৎ তথাপিও আপোনাৰ 100 টকাৰ ভ্যালু 99 টকা আপোনাৰ তেতিয়াও লোকসানহে হ'ল গতিকে ইনফ্লেশন এনেকুৱা বস্তু আৰু আমাৰ মিডল ক্লাছ মানুহৰ ওপৰত প্ৰভাৱ পৰে কেনেকৈ এই জিডিপি ইনফ্লেশন এইবিলাকৰ তাৰ বিষয়ে দুটামান মেট্ৰিক ক'বলৈ বিচাৰিছো প্ৰথম আহক গাড়ীৰ সেলস চাও আমি গাড়ী মানে মই ডাঙৰ ডাঙৰ এসইউভি বা বাছৰ কথা কোৱা নাই যিবিলাক ফ্যামিলি কাৰ সৰু অল্টো 800 ওয়েগনাৰ বা টাটা টিগোৰ এনে ধৰণৰ যিবিলাক 10 লাখৰ তলৰ গাড়ী এই গাড়ীবিলাকৰ সেলস যথেষ্ট পৰিমাণে হ্ৰাস হোৱা দেখা পোৱা গৈছে আপোনালোকক মই ৰিপৰ্ট দেখাবলৈ বিচাৰিছো মাৰুতি চেয়াৰম্যানে কৈছে যে 10 লাখ টকাৰ তলৰ গাড়ীবোৰৰ সেলস দিনক দিনে কমি আহিছে 10 লাখ টকাৰ তলৰ গাড়ী কোনে কিনে আপোনালোকে কওকচোন আপোনালোকে এবাৰ ভাবক 10 লাখ টকাৰ তলৰ গাড়ী মধ্যবিত্ত লোকে কিনে মিডল ক্লাছ মানুহে কিনে বা লোৱাৰ মিডল ক্লাছ মানুহে কিনে যাৰ এটা উদ্দেশ্য থাকে যে নিজৰ পৰিয়ালটো ৰ'দে বৰষুণে হকাহ পাই গাড়ীৰ ভিতৰত বহি যাব পাৰিব তাৰ কাৰণে তেওঁলোকে এখন গাড়ী 10 লাখ টকাৰ তলৰ কিনে মই তাৰ ওপৰ সেগমেন্টৰ গাড়ীলৈ নাযাওঁ এটা কথা এটো কৈ দিছো যে তাৰ ওপৰ সেগমেন্টৰ যিবিলাক ডাঙৰ ডাঙৰ এসইউভি হয় তাৰ বিক্ৰী বাঢ়িছে কিন্তু এসইউভি কিনা মানুহবিলাক কোন তেওঁলোকৰ হাতত বহুত পইচা আগৰ পৰাই আছে তেওঁলোকেহে এসইউভি কিনে কিনিব পাৰে তাৰে ভিতৰত ধৰক মধ্যবিত্ত লোকেও কিছুমানে চখ আছে কিনিলে হেতু বেলেগ কথা কিন্তু সাধাৰণতে মধ্যবিত্ত লোকে এই তলৰ সেগমেন্টৰ গাড়ী 10 লাখৰ তলৰ সেগমেন্টৰ গাড়ীখিনি কিনে সেই গাড়ীৰ সেলছত বহুত ডিক্লাইন হৈছে কাৰণ মানুহৰ হাতত পইচা নাই মানুহৰ হাতত তেওঁলোকৰ আনুষাংগিক সৰু সৰু বস্তুখিনি তেওঁলোকৰ ঘৰৰ ভাড়াৰ পৰা আদি কৰি খোৱা বস্তুৰ পৰা আৰম্ভ কৰি সকলোবিলাক বস্তুৰ কাৰণে হে কেৱল টকাখিনি জুৰিছে বা তাকো জোৰা নাই গতিকে তেওঁলোকে গাড়ী এখনৰ কথা কেনেকৈ ভাবিব কওকচোন গতিকে গাড়ীৰ বিক্ৰীৰ জৰিয়তে আপোনালোকে মধ্যবিত্ত অৱস্থাটো এবাৰ বুজি চাব পাৰে এটো আৰু এটা খবৰ চাওক গাড়ীৰ কোম্পানী বিলাকে ডিলাৰশিপলৈ গাড়ী পঠুৱাই কম কৰি দিছে কাৰণ গাড়ীৰ বিক্ৰী বেয়া গতিকে এই খবৰবিলাকে আজিৰ তাৰিখৰ ইকনমিৰ যেটো অৱস্থা সেই অৱস্থাটো আপোনালোকক বুজায় এটা নেক্সট আৰু এটা অৱস্থাৰ কথা কওঁ সেই অৱস্থাটো হৈছে এফএমসিজি কোম্পানীৰ বিক্ৰী এফএমসিজি মানে কি জানেনে এফএমসিজিৰ অৰ্থ হৈছে ফাৰ্স্ট মুভিং কনজিউমাৰ গুডছ অৰ্থাৎ সাধাৰণভাৱে ব্যৱহাৰ হৈ থকা আমাৰ ঘৰত ব্যৱহাৰ হোৱা সকলো স্থানতে সকলোৰে ঘৰত ব্যৱহাৰ হোৱা বস্তু ধৰক বিস্কুট হৈ গ'ল গাত ঘঁহা চাবোন মূৰত ঘঁহা তেল এনে ধৰণৰ বস্তু যিবোৰ আমি দৈনন্দিন জীৱনত প্ৰতিদিনেই ব্যৱহাৰ কৰোঁ গতিকে তেনেকুৱা কেইটামান কোম্পানীৰ আমি ইয়াৰ ওভাৰ ইয়াৰ প্ৰফিট গ্ৰোথ চাওঁ আহক প্ৰফিট বাঢ়িছে নে কমিছে যোৱা বছৰৰ কোৱাৰ্টাৰ 2 তুলনাত এই বছৰৰ কোৱাৰ্টাৰ 2 তেওঁলোকৰ প্ৰফিট বাঢ়িছে নে কমিছে ইয়াৰ লিষ্টত চাওক আপোনালোকে হিন্দুস্তান ইউনিলিভাৰৰ নাম আছে হিন্দুস্তান ইউনিলিভাৰৰ প্ৰফিট প্ৰায় 2% কমিছে হিন্দুস্তান ইউনিলিভাৰ এনেকুৱা এটা কোম্পানী যোৰ বহুতো প্ৰডাক্ট আপোনালোকে ইউজ কৰে আপোনালোকে লাইফ বয় ইউজ কৰে লাক্স ইউজ কৰে ভেসেলিন ইউজ কৰে এই সকলোবিলাক হিন্দুস্তান ইউনিলিভাৰৰ প্ৰডাক্ট হয় গতিকে ইমান এটা ডাঙৰ কোম্পানী যাৰ প্ৰডাক্ট মানুহৰ ঘৰে ঘৰে দেখা যায় তেওঁলোকৰ প্ৰফিট পাৰ্চেন্টেজ কমিছে তাৰ অৰ্থ কি সেলস তুলনামূলকভাৱে যোৱা বছৰৰ তুলনাত এবাৰ কমিছে তাৰ পিছত আহিলে বৰুণ বেভাৰেজেছ এইটো কোম্পানীৰ কথা আমি কনসিডাৰ নকৰো কাৰণ এইটো কোম্পানীয়ে পেপসি বনায় গতিকে পেপসিৰ কথাটো আমি এফএমসিজিত নধৰো তাৰ পিছত চাওক নেসলে ইণ্ডিয়াৰ বহুতবিলাক প্ৰডাক্ট আছে যিবোৰ বিশেষভাৱে সৰু ল'ৰা ছোৱালীক খুওৱা বস্তুবিলাক কৰ্ণফ্লেক্স চকলেট যেনেকৈ ধৰক কেডবেৰীবোৰ আছে যে মাঞ্চ এই চকলেটবিলাক এই নেসলে ইণ্ডিয়াই বনায় মেগী বনায় নেসলে ইণ্ডিয়াই গতিকে সেই কোম্পানীটোৰ যোৱা বছৰৰ সেকেন্ড কোৱাৰ্টাৰ তুলনাত এই বছৰৰ সেকেন্ড কোৱাৰ্টাৰত 7%ৰ লোকসান হৈছে অৰ্থাৎ মানুহে কিনা কম কৰিছে ইয়াকে বুজিম ন আমি ব্ৰিটানিয়া ইণ্ডাষ্ট্ৰিজ এওঁলোকৰ বিস্কুটটো ঘৰে ঘৰে খোৱা হয় এওঁলোকৰ চাওক অৱস্থা প্ৰায় 10% 9.37% যোৱা বছৰ কিউটোৰ তুলনাত এবাৰ লোকসান বেছি ডাবৰ ইণ্ডিয়া চাওক ডাবৰ আপোনালোকে হয়তো দন্তমঞ্জন টুথপেষ্ট ইউজ কৰে বা ডাবৰৰ এনেকুৱা ধৰণৰ চ্যৱনপ্ৰাশ কিবা কিবি বহুতবিলাক আয়ুৰ্বেদিক প্ৰডাক্টটো আছে ডাবৰৰ প্ৰায় 17%ৰ লোকসান কলগেট আজিৰ তাৰিখত পজিটিভত আছে বাৰু কিন্তু এই যিকেইটা কোম্পানী কলো অলপ আগতে যিকেইটা মাইনাছত আছে সেইকেইটাটো ভাৰতৰ ঘৰে ঘৰে দেখা পোৱা কোম্পানী ন গতিকে সেই কোম্পানীকেইটাৰ প্ৰফিট বা বিক্ৰীত ইমান হ্ৰাস কিয় হ'ল ইয়াৰ অৰ্থ হৈছে আমাৰ সাধাৰণ যিবিলাক মিডল ক্লাছ বা লোৱাৰ মিডল ক্লাছ মানুহ তেওঁলোকৰ ঘৰত টকা পইচাৰ অভাৱ হৈছে তেওঁলোকে তেওঁলোকৰ যিকেইটা মৌলিক প্ৰয়োজন সেইকেইটা পূৰণ কৰিবহে পাৰিছে বা পৰা নাই গতিকে যিবিলাক বস্তু অলপ কম হ'লেও চলি যায় সেই বস্তুবিলাক তেওঁলোকে কিছু পৰিমাণে এভয়েড কৰি চলিছে মই আপোনালোকক কৈ থব বিচাৰিছো যে এফএমসিজিৰ যেটো সেলস ইনডেক্স গাড়ীৰ সেলসৰ যেটো ইনডেক্স এই দুটা চাই আপোনালোকে গম পাব পাৰে আমাৰ ভাৰতত লোৱাৰ মিডল ক্লাছ আৰু মিডল ক্লাছৰ অৰ্থনৈতিক অৱস্থা কেনেকুৱা এতিয়া আৰু এটা পইণ্ট আছে চতুৰ্থ পইণ্ট এই পইণ্টটো হৈছে
চাওক ইয়াতে এইটো খবৰটো 6500 হাই নেটৱৰ্থ ইণ্ডিয়ানছ মে লিভ কাণ্ট্ৰি দিছ ইয়েৰ। এইটো 2023ৰ খবৰ। গতিকে ধৰি লওক 6500 মানুহ ভাৰত এৰি থৈ 2023ত গুচি গ'ল। 2022তো এনেকৈ সম্ভৱ 7500 আছিল। গতিকে দেখা দেখিকৈ 10,000তকৈ বেছি মানুহ ভাৰত এৰি থৈ গুচি গ'ল যোৱা 2 বছৰৰ ভিতৰত। আৰু এইবিলাক আপোনাৰ মোৰ দৰে সাধাৰণ মানুহ নহয়, এওঁলোকৰ নেটৱৰ্থ, এওঁলোকৰ সম্পত্তি 8.5 কোটি টকাৰ ওপৰত। আৰু এওঁলোকক আমি HNI বুলি জানো, হাই নেটৱৰ্থ ইণ্ডিভিজুৱেলছ। এওঁলোকে বিভিন্ন কাৰণত এৰি যাব পাৰে। এওঁলোকে টেক্সেশ্যনৰ কাৰণে এৰি যাব পাৰে, কাৰণ ভাৰতত টেক্সেশ্যন বহু পৰিমাণে বেছি। আৰু টেক্সেশ্যনৰ তুলনাত তেওঁলোকে যিবিলাক ছাৰ্ভিচেছ পায়, ভাল ৰাস্তা, হস্পিটেলৰ ফেচিলিটি, স্কুলৰ ফেচিলিটি, পলিউশ্যন ফ্ৰী, এইবিলাক ফেচিলিটি তেওঁলোকে ভাৰতত পাব পৰা নাই। অৰ্থাৎ তেওঁলোকে যিমান টেক্স দিব লগা হৈছে তাৰ তুলনাত তেওঁলোকে পোৱা সুবিধাবোৰ কম। সেইকাৰণে তেওঁলোকে ভাৰত এৰি গুচি গৈছে। কিন্তু এটা কথা মোক কওকচোন, ভাৰত চৰকাৰে যিবিলাক আঁচনি চলাই আছে, মনৰেগা চলাই আছে বা ইন্দিৰা আৱাস যোজনা চলাই আছে বা প্ৰধানমন্ত্ৰী আৱাস যোজনা, আজিৰ সময়ত বিভিন্ন ধৰণৰ ৰেচন দিয়া কিবা কিবি যোজনা আছে, এই যোজনাবিলাকৰ যিসকল হিতাধিকাৰী তেওঁলোকৰ কাৰণে টকা পইচা ক'ৰ পৰা আহে? এই টেক্সৰ টকা পইচা মিলাইতো এইবিলাক আঁচনি চলোৱা হয়। এতিয়া ধৰক সেই মানুহকেইজন, যিকেইজন মানুহ 10,000 বা 15,000 মানুহ গুচি গ'ল, ধৰি লওক যে 1% টেক্স তেওঁলোকে দিছিল। গতিকে সেই 1% টেক্স বৰ্তমান বাকী ভাৰতবাসীয়ে দিব লাগিব, আপোনাৰ মোৰ নিচিনা মানুহেই দিব লাগিব। কাৰণ চৰকাৰেতো আঁচনি চলাই আছে ন, তাততো পইচা লাগিবই। আৰু যদি কোনোবাই এনেধৰণে ভাবি আছে যে আমিতো টেক্স নিদিওঁ, আমাৰতো ইনকাম টেক্স নালাগে, তেনেহ'লে এটা কথা আপোনালোকক মই অনুৰোধ জনাব বিচাৰিছোঁ যে আপোনালোকে অৰ্থনীতিৰ বিষয়ে কিছু পৰিমাণে জানি লওক। আপোনালোকে কেৱল ইনকাম টেক্সৰ জৰিয়তে টেক্স নিদিয়ে। আপুনি কিনা দিয়া চলাই বাকচটোৰ পৰা আৰম্ভ কৰি আপুনি কিনা কলম, আপুনি কিনা ঘড়ী, আপুনি কিনা প্ৰতিটো বস্তুৰ ওপৰতে আপুনি টেক্স দিয়ে। কোনটো বস্তুৰ ওপৰত কি টেক্স লাগিব সেইটোও ভাৰতত যথেষ্ট কনফিউজিং। GST চিষ্টেমটো বহুত কনফিউজিং। গতিকে তালৈ নাযাওঁ। অৰ্থাৎ আপোনালোকৰ আনুষাংগিক যিবিলাক বস্তু, আপোনালোকে সদায় যিবোৰ বস্তু ব্যৱহাৰ কৰে তাৰ ওপৰতো আপুনি টেক্স দিয়ে, আৰু সেই টেক্সৰ পইচাৰে দেশ চলি আছে। গতিকে এনেকৈ নাভাবিব চৰকাৰে আমাক খুৱাই আছে। আপুনি পইচা দিছে আৰু আপুনি চৰকাৰৰ পৰা ছাৰ্ভিচেছ লৈছে। আৰু দিনক দিনে এই বস্তুবোৰৰ ওপৰত টেক্স যিমানে বাঢ়িব, লাগিলে GST হওক বা ইনকাম টেক্সেই হওক, এইবিলাক বঢ়াৰ লগে লগে মানুহৰ পাৰ্চেজিং পাৱাৰ, অৰ্থাৎ কিবা এটা বস্তু মানুহৰ কিনাৰ ক্ষমতা আৰু কমি যাব। তাৰ উপৰিও 2025 চনৰ বাজেট ছেশ্যনৰ পিছতে আপোনালোকে ডাইৰেক্ট টেক্স কোড দেখিবলৈ পাব। তাত এবাৰ নতুন নতুন কেনেকুৱা ধৰণৰ বস্তু আহিব সেইবিলাক আমি পিছত পৰ্যালোচনা কৰিম। কিন্তু আশা কৰোঁ যে ডাইৰেক্ট টেক্স কোডে টেক্স পেয়াৰৰ কাৰণে কিছু পৰিমাণে এই বস্তুবিলাক চিম্পল কৰি যাতে আনে। এজন সাধাৰণ মানুহে যদি টেক্স দিয়ে, তেওঁ কিমান টেক্স দিছে, কিয় দিছে আৰু ক'ৰ পৰা দিছে সকলো বুজি পাব লাগে। আপোনালোকে জানেনে GST অহাৰ আগতে ভাৰতত ভেট নামৰ টেক্স আছিল, ভেলু এডেড টেক্স, VAT, ভেট। GST মানে হৈছে গুডছ এণ্ড ছাৰ্ভিচ টেক্স। এই GST অনাৰ মুখ্য কাৰণটোৱে আছিল যে এই ভেট যিটো ছিষ্টেম, ইয়াক আমি চিম্প্লিফাই কৰিম। কিন্তু আজিৰ তাৰিখত বহুতে কয় যে ভেটতকৈ GST বহুত বেছি কমপ্লিকেটেড হয়। গতিকে বুজিব পাৰিলেনে? ইনফ্লেশ্যন, GDP, টেক্সেশ্যন, এইবিলাকে আমাৰ আপোনাৰ নিচিনা মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত লোকসকলৰ কাৰণে কেনেকুৱা ধৰণৰ অসুবিধাৰ সৃষ্টি কৰে। আপোনালোকে ভাবিব পাৰে যে এই ইনভেষ্টমেণ্টৰ পৰা আহি ক'ত পালেহি। যদিহে আপোনাৰ দেশৰ অৰ্থনীতিৰ অৱস্থা নাথাকে, তেনেহ'লে আপোনাৰ ইনভেষ্টমেণ্টে একোডাল কৰি দিব নোৱাৰে। যদিহে দেশতে চাউল নাই, আপোনাৰ হাতত বহুত পইচা থাকিলেও চাউল ক'ৰ পৰা কিনিবনো? গতিকে আপোনালোকে অৰ্থনীতিৰ খবৰ ৰখাটো যথেষ্ট প্ৰয়োজনীয়। আজি ভিডিঅ'টো চাগে অলপ বেছি দীঘল হ'ল, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। এইখিনি কথা আচলতে কেইবাদিনৰ পৰা কম বুলি ভাবি আছিলোঁ, ক'বলৈ সময় হোৱা নাছিল আৰু বিভিন্ন ধৰণৰ বেলেগ ভিডিঅ' আমি বনাই আছিলোঁ। সেইকাৰণে আজি একেলেঠাৰিতে এই গোটেইখিনি কথা আপোনালোকৰ সন্মুখলৈ লৈ আহিলোঁ। গতিকে যদিহে ইকনমিয়ে আপোনাৰ জীৱনত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলায় সেই কথাখিনি বুজিব পাৰিলে, তেনেহ'লে এটা ভিডিঅ'টো লাইক কৰি দিব। আৰু তাৰ উপৰিও চেনেলটো ছাবস্ক্ৰাইব কৰিব। পেজত যদি চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি ল'ব, কাৰণ এনেধৰণৰ ভিডিঅ' আমি আগলৈও আনিম আৰু আপোনালোকৰ কাৰণে এই ভিডিঅ'বিলাক যথেষ্ট প্ৰয়োজনীয় হ'ব কিন্তু আগলৈ। আৰু মোৰ পেজখনৰ বায়'তে আপোনালোকে চাব পাৰিব, মই মাত্ৰ এইটো বিচাৰোঁ যে অসমৰ চুকে কোণে অৰ্থনৈতিক স্বাৱলম্বিতা আহক, সকলোৱে অৰ্থনীতিৰ কথাবিলাক বুজি পাওক। এয়া আছিল ভিডিঅ'। আপোনালোকে যদি কিবা ইয়াৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে নিশ্চয় কমেণ্ট কৰিব। আমি সম্পূৰ্ণ চেষ্টা কৰিম আপোনাক কমেণ্টৰ উত্তৰ দিবলৈ। আৰু যদি নতুন কিবাও জানিব বিচাৰে তেনেহ'লে আপোনালোকে তলত কমেণ্ট কৰিব, আমি তাৰ বিষয়েও ভিডিঅ' নতুনকৈ লৈ আহিবলৈ চেষ্টা কৰিম। তেনেহ'লে আজি আপোনালোকৰ পৰা আমি বিদায় ল'ব বিচাৰিছোঁ। অহা খণ্ডত আমি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ সন্মুখলৈ আহিম। নমস্কাৰ।